নমস্কাৰ। যোৱাকালিৰ পৰা এটা বিষয় খুবেই চৰ্চাত আছে যে যিসকল ছাত্ৰ ছাত্ৰীৰ এবাৰ পৰীক্ষা কেঞ্চেল হৈছিলে সেইসকল ছাত্ৰ ছাত্ৰীৰ টেষ্ট আৰু প্ৰি টেষ্টৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকক মাৰ্কশ্বিট প্ৰদান কৰা হ'ব বা চাৰ্টিফিকেট প্ৰদান কৰা হ'ব, যিখন চাৰ্টিফিকেটৰ জৰিয়তে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে আগন্তুক সময়ত শিক্ষা লাভ কৰিব পাৰিব। কিন্তু কালিৰ পৰা আলোচনা হোৱা বিষয়টো এই যে সেই চাৰ্টিফিকেটখনেৰে কোনো ধৰণৰ তেওঁলোকে চাকৰি পাবৰ কাৰণে অনাগত সময়ত সক্ষম নহ'ব, যিটোৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসমৰ যি সংগঠন ছাত্ৰ সংগঠন সেই ছাত্ৰ সংগঠনসমূহেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা বিভিন্ন ধৰণৰ অভিভাৱকসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই বিষয়টোৰ ওপৰত আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্লিয়াৰেন্স দি পেলাই কৈছে যে তেনেকুৱা ধৰণৰ কোনো কথা নাই, এই যিখন চাৰ্টিফিকেট হ'ব সেই চাৰ্টিফিকেটখনেৰে অনাগত সময়ত তেওঁলোকে চাকৰি পোৱাত কোনো ধৰণৰ বাধা নাই। কিন্তু বিষয়টো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰীক এইবাৰ বিনা পৰীক্ষাই যিসকল ছাত্ৰ ছাত্ৰীক পাছ কৰোৱা হ'ব, অৰ্থাৎ যিসমূহ আগৰ পৰীক্ষাৰ ভিত্তিত পাছ কৰাব, সেইসমূহৰ যিটো কলম থাকিব, যিটো নম্বৰ প্ৰদানৰ কলম থাকিব, সেই কলমটো সম্পূৰ্ণ স্কুলসমূহৰ হাতত থাকিব, প্ৰাইভেট ইনষ্টিটিউশ্যনসমূহৰ হাতত থাকিব। গতিকে আপোনালোকে নিজে ভাবক যে যেতিয়া প্ৰাইভেট হওক বা চৰকাৰী হওক, যেতিয়া বিদ্যালয়ত সমূহৰ পৰা যেতিয়া নম্বৰ প্ৰদান কৰা হ'ব, নম্বৰসমূহ যথেষ্ট বঢ়াই দিয়া হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এই বেটছটোৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট হ'ব সকলোৰে 90ৰ পৰা 95% নম্বৰ আহিব। গতিকে আগন্তুক সময়ত যি ধৰণৰ টেট পৰীক্ষা, অৰ্থাৎ যিসমূহ চৰকাৰী চাকৰি মেট্ৰিক হওক আৰু হায়াৰ ছেকেণ্ডেৰী হওক তাৰ যিসমূহ মাৰ্কশ্বিটৰ নম্বৰ যোগ হয়, সেই চাকৰিসমূহত অন্য ছাত্ৰ ছাত্ৰীসকলে বঞ্চিত হ'ব। অৰ্থাৎ যোৱা বছৰৰ হওক বা আহিবলগীয়া বৰ্ষসমূহৰ যিসমূহ ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকে সেই চাকৰিসমূহ পোৱাৰ পৰা বঞ্চিত হ'ব। গতিকে এই দিশটো চালি জাৰি চাই আগৰ যিসমূহ বেটছ আছিলে বা আহিবলগীয়া যিসমূহ বেটছ থাকিব তেওঁলোকৰ যাতে বঞ্চিত নহয় তাৰ ওপৰত লক্ষ্য ৰাখি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি এটা অন্য ধৰণৰ আমি অনাগত দিনসমূহত আন এটা পৰীক্ষা পাতিম, যিটো পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁলোকে সেইসমূহ চাকৰি যিসমূহ চাকৰিত সেই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেটখনৰ নম্বৰ কাউণ্ট হয় সেই চাকৰিসমূহৰ কাৰণে তেওঁলোক যোগ্য হ'ব। অৰ্থাৎ সেইসমূহ চাকৰিৰ কাৰণে নহয় যিসমূহ চাকৰিত ধৰক আমাৰ যিসমূহ সাধাৰণতে যিসমূহ চাকৰি থাকে য'ত আপুনি এপ্লাই কৰাৰ পিছত এটা অন্য ধৰণৰ এটা চাকৰিৰ কাৰণে অন্য পৰীক্ষা এটা অনুষ্ঠিত হয়, য'ত হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা হায়াৰ ছেকেণ্ডেৰী হওক তাৰ কোনো ধৰণৰ নম্বৰ যোগ নহয়। গতিকে সেইসমূহ চাকৰিৰ কাৰণে যিখন চাৰ্টিফিকেট প্ৰদান কৰিব সেই চাৰ্টিফিকেটখনেৰে ছাত্ৰ ছাত্ৰীসকলে চাকৰি পাবৰ কাৰণে সক্ষম হ'ব। কিন্তু টেটৰ ক্ষেত্ৰত বা এনেকুৱা দুই এটা চাকৰি থাকে য'ত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী নম্বৰ যোগ হয়, সেই চাকৰিসমূহৰ পৰাহে এই চাৰ্টিফিকেটখন কাম নাহিব। গতিকে বিষয়টো ইমান অপপ্ৰচাৰ হ'ব নালাগে। চৰকাৰে যি ভাবিছে, চৰকাৰে যি কৰিছে নিশ্চয় কিবা এটা ভাবি চিন্তি কৰিছে। চৰকাৰে এইটো কৰিবলগীয়া হ'ল এইকাৰণে যে চৰকাৰে নিশ্চয় গম পাইছে যে স্কুলসমূহত বা প্ৰাইভেট ইনষ্টিটিউশ্যনসমূহত ছাত্ৰ ছাত্ৰীক অবাধ হাৰত নম্বৰ প্ৰদান কৰা হৈছে। গতিকে তাৰ ওপৰত লক্ষ্য ৰাখি যাতে টেটৰ ক্ষেত্ৰত যাতে অন্য ছাত্ৰ ছাত্ৰীসকল বঞ্চিত নহয় তাৰ কাৰণে এনেকুৱা কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে নিৰাশ হ'বলগীয়া একো নাই। যদি ছাত্ৰ ছাত্ৰীসকল সঁচাকৈ যোগ্য তেনেহ'লে আহিবলগীয়া সেই পৰীক্ষাটো দি পেলাইও তেওঁলোকে ভাল নম্বৰ গোটাবৰ কাৰণে সক্ষম হ'ব। কিন্তু চৰকাৰে বিষয়বোৰ যাতে একেবাৰে স্পষ্ট কৰে, এনেকৈ যাতে আজি এটা কালি এটা কৰি নাথাকে, কিয়নো ইয়াৰ ফলত যথেষ্ট ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে তেওঁলোক ভাগি পৰে। মই ভাবোঁ এইখিনিয়ে আছিলে, ইমান বিতৰ্ক হ'বলগীয়া একো বিষয় নাই। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই কিছু অংশ মই আপোনালোকক ভিডিঅ'টোত মই দি দিম, আপোনালোকে চাই ল'ব কি কৈছিলে। এই কথাটো ভুল কৰি কৈ আছে, পৰীক্ষাটো পাছ কৰিব ল'ৰা ছোৱালীয়ে সেইখনৰ ওপৰত চাৰ্টিফিকেটো পাব, চাকৰিও পাব। তাত ৱৰ্ডটো আছে ছাবষ্টেঞ্চিয়েল। তাৰ মানে কি যে টেটত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কছটো কাউণ্টিং হয়। এতিয়াতো এইবাৰ মাৰ্কছ চবেই 95 পাব। তেতিয়াহ'লে যোৱা বছৰৰ ল'ৰাবিলাকে চাকৰি ক'ত পাব? সামাজিক সমস্যা যি ধৰণে কৈ আছে পাছ কৰিব চাকৰি নাপাব, চব চাকৰি পাব। ৰেলত চাকৰি পাব, APSCত চাকৰি পাব, ইঞ্জিনিয়াৰ হ'ব পাৰিব, চব পাব। খালি টেটৰ ক্ষেত্ৰতে সমস্যা আছে। সেইকাৰণে আমি কৈছোঁ ছাবষ্টেঞ্চিয়েলি য'ত এইখন চাৰ্টিফিকেট দৰকাৰ, তেওঁলোকে কালি যদি APSC পৰীক্ষা এইখন চাৰ্টিফিকেট